মুখত তামোলখন সোমাই এনেকৈ গাঁৱত ঘূৰি মাহী আৰু মাহঁতৰ লগত আজি শাক উঠাব গৈ আছোঁ। শাক উঠাব আমি বহুত ভিতৰত গৈ আছোঁ। ক'ত যাওঁ দেখাম আৰু আপোনালোকক, চাই থাকিব দেই। এই যে মই তামোলখন খাইছোঁ, এই তামোলখন আমাৰ অসমীয়া মানুহটো আমাক লাগিবই তাৰমানে। আৰু এই তামোলখনে যে আমাক বহুত এনাৰ্জি দিয়ে, হয়নে? আমি তামোল নহ'লে থাকিব নোৱাৰোঁ, কি কৰিম অসমীয়া মানুহটো। চাওকচোন কেনেকুৱা হৈছে, বৰষুণ দি অৱস্থা নোহোৱা হৈছে, গোটেই বোকা হৈ গৈছে ৰাস্তাটো। এয়া চাওক, মানুহে ঢেকীয়া ছিঙিয়ে আছে আগৰ পৰা। এতিয়া আমিও আহি গ'লোঁ ইয়াত, আমিও ছিঙিম। এই ঠাইখন যে টিলা বুলি কোৱা হয় দেই। এই ঠাইখনত আপোনাৰ বহুত মানুহ আহে আৰু চবেই ছিঙি লৈ যায় ইয়াৰ পৰা ঢেকীয়া, শাক, কচু ইয়াত বহুত মানে পোৱা যায়। সেইফালে চবেই শাক তুলি আছে, ময়ো যাওঁ। ইয়াতে চব লোকেল বস্তু পোৱা যায়, একদম ফ্ৰেছ বস্তু। দেখাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এই নদীখন দেখিছেনে? আমাৰ এই নদীখনৰ নাম নিচিলামাৰী নদী। আৰু এই নিচিলামাৰী নদীখনত যে বাৰিষা কালত বহুত মাছ পোৱা যায়। আৰু এইফালে চাওকচোন, মানুহৰ সুবিধাৰ বাবে কেনেকৈ মাটি উঠাই দিছে। অৱশ্যে নদীখনত এতিয়া পানী বেছি নাই, অলপ পানী আছে। এই পানীখিনি কেনেকৈ গৈ আছে চাওকচোন, দেখিয়ে ভাল লাগে ন? আৰু এইফালে মই শাক তুলিব আহিছোঁ। আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ কি কি শাক পাওঁ, চাই থাকিব দেই। এয়া চাওকচোন, ঢেকীয়া, এয়া ঢেকীয়া হয়। আৰু এইফালে কচু, আৰু আপোনাৰ ইয়াত মানিমুনিও আছে। এয়া মানিমুনি চাওক। অ' মাহী, জোকে ধৰিছে নেকি? অঁ দিয়ক, আমাকো দিব। ঈশ্বৰৰ নাম লৈ ময়ো যাওঁ ভিতৰত। জোকে নধৰিলে হ'ল আৰু দেই। অ' মা, মৰিলোঁ আজি। এই ৰখি থাকিব মানা কৰিছে, জোকে ধৰিব বোলে। মই যাওঁ আৰু মা। মই আকৌ জোকক বহুত ভয় কৰোঁ, সেইকাৰণে মাহীৰ পাছে পাছে এনেকৈ গৈ আছোঁ আৰু দেই। মই মানে আগত যাব নোৱাৰোঁ। চাওকচোন ক'ত নামিছে মাহী। ময়ো অলপ সাহস কৰি পিছে নামিছোঁ, তথাপিও অলপ ভয় লাগি আছে, কিজানি জোকে ধৰে বা। এওঁলোকক এনেকৈয়ে শাক ছিঙি থকা দেখা পাই মই আৰু থাকিব নোৱাৰিলোঁ। ময়ো নামি দিলোঁ আৰু। জোকক ভয় লাগে, তথাপিও নামিলোঁ আৰু। এই চাওকচোন, পানীয়ে পানীয়ে আহি আছোঁ। আৰু এয়া দেখিছেনে, এয়া মেটেকা ফুল হয়। এই মেটেকা ফুল যে আমি ভাজি খাওঁ। আপোনালোকে বাৰু কেনেকৈ খায় কমেণ্টত জনাবচোন দেই। আৰু এয়া কলমৌ শাক। আপোনালোকে এই শাকবোৰক কি বুলি কয় কমেণ্টত জনাবচোন দেই। গাঁৱত থাকিলে এইটোৱে ভাল যে একদম ফ্ৰেছ বস্তু পোৱা যায়, তাৰমানে শাক চব্জি চব বস্তু একদম ফ্ৰেছ হয়। আমি এইবিলাক কিনি খাব লগাই নহয়, ইয়াতে পাওঁ আমি। এই দেখিছেনে, মায়ে তামোল কাটিব ধৰিছে। এই তামোলখন যে মায়ে ঘৰৰ পৰাই লৈ আনিছিলে। শাক ছিঙি ছিঙি বোলে মাহঁতৰ ভাগৰ লাগিছে আৰু বোলে কিবা খাব মন গৈছে, সেইকাৰণে এই তামোলে খাব আৰু। গোটেইকেইজনীয়ে এখন এখন মুখত সোমাই ল'ব আৰু, কি লাগে ন? এয়া চাওক, আমি কি কি শাক পালোঁ। ঢেকীয়া, কলমৌ, আৰু এয়া মেটেকা ফুল, আৰু এইফালে আপোনাৰ মানিমুনি আৰু ঢেকীয়া আছে দেই। এতিয়া আমি ঘৰত যাম। মাহঁতে এখন এখন তামোল মুখত সোমাই লৈছে আৰু, মা আৰু মাহীয়ে। এয়া আমি গৈ আছোঁ। ভৰিৰ অৱস্থা চাওক এবাৰ, কি হ'ল। এয়া মাহীক দেখিছেনে, আকৌ শাক ছিঙিব ধৰিছে। আমি ঘৰত গৈ আছিলোঁ। এই শাককেইডাল দেখি মাহীয়ে থাকিব নোৱাৰিলে, সেইকাৰণে আকৌ পানীত নামি গ'ল। এই শাককেইডালক যে আমি মাটি কান্দুৰি বুলি কওঁ। আপোনালোকে কি কয় কমেণ্টত জনাবচোন দেই। আৰু এইফালে মা আৰু খুৰীয়ে শাকো পাৰ হ'ব ধৰিছে। ময়ো মা আৰু খুৰীৰ পাছে পাছে গৈ আছোঁ দেই। এইখন বাগান চাওক, এয়া আমাৰ গাঁৱৰ পৰিৱেশ। কেনেকুৱা লাগিছে আমাৰ গাঁওখন? ভাল লাগিছে যদি কমেণ্টত জনাবচোন দেই এবাৰ। আজি দেখিছোঁ গাঁৱৰ পৰা মাহঁতে গোটেই শাক ছিঙি লৈ যাব। শাক বুলি ক'লে আৰু মাহঁতে থাকিব নোৱাৰে, এইফালে নামিলেই নহয় শাক ছিঙিব। চাওকচোন, ঘৰত গৈও আছে আৰু বাটে বাটে শাক ছিঙিও গৈ আছে। আৰু এইফালে মা আৰু খুৰীয়ে নামিছে। চাওকচোন কেনেকৈ শাক ছিঙিব নামিছে, শাকেই খাব আৰু। এই শাকটো দেখিছেনে, এই শাকটো আমি হেলেচি শাক বুলি কওঁ। আৰু আপোনালোকে ইয়াক কি বুলি কয় সেইটো কমেণ্টত জনাবচোন দেই। হয়তো বিভিন্ন ঠাইত ইয়াৰ নামটো বিভিন্ন হ'ব পাৰে, আমি কিন্তু ইয়াক হেলেচি শাক বুলি কওঁ। আৰু আপোনালোকে কি বুলি কয় কমেণ্টত জনাব। ঘৰত গৈ থাকোঁতে বাটতে এডাল কঁঠাল গছ দেখিলোঁ। আৰু এই কঁঠাল গছডালত কঁঠাল লাগি থকা দেখা পাই মা আৰু মাহীয়ে থাকিব নোৱাৰিলে। সেইকাৰণে জাঠি জোং লৈ মা আৰু মাহীয়ে এনেকৈ কঁঠালটোৰ ওপৰত আক্ৰমণ কৰিব ধৰিলে। চাওকচোন, বেচেৰা কঁঠালটো আজি পাৰিহে এৰিব দেই। বেচেৰা কঁঠালটোৱেনো আৰু কি কৰিব,
মা আৰু মাহীৰ আক্ৰমণত সৰিবৰ কাৰণে বাধ্য হৈ গ'ল। বেচেৰা কঁঠাল। এই কলডিলটো দেখিছেনে? মন গৈছিলে অলপ, কিন্তু আজিৰ কাৰণে বাদ দিলোঁ। এতিয়া আমি ঘৰত গৈ আছোঁ আৰু এইফালে চাওকচোন, ফুলকেইটা কি ধুনীয়াকৈ ফুলি আছে, দেখিয়ে ভাল লাগি যায় ন? আহি থাকোঁতে বাটতে বেল দুটা সৰি থকা দেখিলোঁ। সেইকাৰণে ময়ো পুটুককৈ বেল দুটা তুলি ল'লোঁ দেই। ঘৰত গৈ খাব লাগিব নহয়, আৰু বোলে গৰম দিনত বেল খাব লাগে, পেটৰ কাৰণে ভাল। এইফালে আকৌ মাহঁতে শাক ছিঙিব ল'লে। শাক মানে এইবাৰ ভেদেলী লতা ছিঙি আছে। এইবিলাকে আৰু গাঁৱৰ খাদ্য ন। আহি আহি মাহীহঁতৰ ঘৰটো পালোঁ দেই। এতিয়া ইয়াতে অলপ ৰেষ্ট ল'ম আৰু। এয়া দেখিছেনে? আজি আমি কিমান বস্তু পালোঁ। এই শাকবোৰক কি বুলি কয়, এই শাকবোৰৰ নামবোৰ কি আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন দেই। কাৰণ বেলেগ বেলেগ ঠাইত শাকবোৰৰ নাম যে বেলেগ বেলেগ হয়। আপোনালোকে কি বুলি কয় মোক কমেণ্ট কৰি জনাব দেই শাকবোৰৰ নাম। এইফালে মায়ে এনেকৈ শাকবোৰ ভগাব ধৰিছে। এনেকৈ শাক ভগাই থাকোঁতে গৃহস্থই আকৌ চাহ খাব দিলে। চাহকাপ বাৰু নোখোৱাকৈ আহিব পাৰি জানো? সেইকাৰণে খায়েই দিলোঁ আৰু। ঘৰত আহি পাওঁতে পাওঁতে আমাৰ আন্ধাৰেই হৈ গ'ল। এয়া ঘৰ আহি পালোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।